নমস্কাৰ সকলোকে গুড মৰ্ণিং ঘৰত আহিছোঁ আৰু ঘৰত আহি গাটো অকণমান ভাল পাইছোঁ কাৰণ মা আছে লগত মাৰ বহুত মনত পৰি আছিল কাৰণ বেমাৰ হ'লে মা লগত থাকে মা থাকিলে কিবা অট'মেটিক ভাল পোৱা যেন লাগে মা অহাৰ পিছত মালিচ চালিচ কৰি দিছে পূৰা গাটো খুব ভাল লাগিছে আৰু এতিয়া ক'ত গৈ আছোঁ বলক আপোনালোকক দেখাওঁ তো আজি আমি আহিছোঁ দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জা য'ত মই পঢ়িছিলোঁ আৰু ইয়াতে আছে আজি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনী য'ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক মানে নিমন্ত্ৰণ জনোৱা হৈছিল আৰু আমিনো নহাকৈ কেনেকৈ থাকোঁ আমি মাত্ৰ এটা সুবিধা লাগে কলেজখনৰ ভিতৰত সোমাবলৈ সৰস্বতী পূজাই হওক বা আন এনেকুৱা ধৰণৰ কলেজত আহিব পৰা চান্সসমূহ আমি বিচাৰিয়েই থাকোঁ আৰু আমাৰ সকলোৰে বাবে কলেজখন হৈছে এটা আৱেগ আমি 5টা বছৰ ইয়াতে অতিবাহিত কৰি আহিছোঁ ইয়াৰ থকা মানে মেমৰিসমূহ স্মৃতিসমূহ বহুতেই পাহৰিব নোৱাৰা ইয়াতে বহুতো নতুন নতুন সম্বন্ধ গঢ় লৈ উঠিছিল বহুতো ইমোশ্যন ইয়াতে জড়িত হৈ আছে আৰু এইটো ফালে আছে খোৱাৰ ব্যৱস্থাসমূহ কৰি দিয়া হৈছে আমি আগতে ভিতৰৰ পৰা আহোঁ তাত কি প্ৰগ্ৰেম হৈ আছে তাত অকণমান চাই আহোঁ আৰু এয়া হৈছে আমাৰ কলেজৰ ছায়েন্স ডিপাৰ্টমেণ্টসমূহ কলেজৰ কেম্পাছটো অকণমান দেখাইছোঁ আৰু আপোনালোকক আৰু ইয়াতে সোমাই দেখা পাইছোঁ যে প্ৰত্যেক বয়সৰ ইয়াতে পঢ়ি যোৱা মানুহবিলাকো ইয়াতে আহিছে কাৰণ তেওঁলোকেও হয়তো বিচাৰে যে এটা দিনত তেওঁলোকৰ লগৰীয়াবোৰক লগ পাওক সকলোৱে নিজৰ জীৱনত ব্যস্ত হৈ থাকে নিজৰ সংসাৰত আগবাঢ়ে কিন্তু এনেকুৱাকৈ এটা দিন তেওঁলোকেও আজি পাইছে সেইকাৰণেও কলেজখনক বহুত বহুত ধন্যবাদ আৰু এই প্ৰেক্ষাগৃহৰ ভিতৰতে প্ৰগ্ৰেমসমূহ চলি আছে আৰু এইটোফালে আই কাৰ্ডসমূহ দি আছে এয়া আমি লৈ ল'লোঁ আৰু এতিয়া আমি ভিতৰত সোমাম আৰু অকণমান প্ৰগ্ৰেম চাই পেলাই আমি বাহিৰলৈ ওলাই আহিলোঁ কাৰণ লগৰীয়া দুজনমান ইয়াতে বাহিৰত আছিল সিহঁতকো লগ কৰিলোঁ আৰু একেলগে ধুনীয়াকৈ ফটো কেইখনমান উঠি ল'লোঁ কাৰণ বহুত দিনৰ মূৰত একেলগে এনেকৈ লগ পাইছোঁ আৰু ওলাই আহিছোঁৱে যেতিয়া একেবাৰে বোলো ভাতটো খাই লওঁ সেইকাৰণে লাইনত থিয় দি আছোঁ আৰু খাই মেলি লৈ পুনৰ আমি ইয়াতে চাবলৈ আহিলোঁ আৰু বহুত ভাল লাগিল ইয়াতে গৈ পেলাই আৰু এনেকৈ ব্যস্ততাৰ মাজতো যে এটা দিন আমি লগৰীয়াকেইটাক লগ পাইছোঁ তো ভিডিঅ'টো কেনেকুৱা পালে চাই ক'বলৈ নাপাহৰিব বাই বাই